তো হেল্ল' গাইছ মই বহুত দিন ধৰি ইউটিউবত ভিডিঅ' দিয়া নাই কিয় মোৰ পৰীক্ষা চলি আছে আকৌ নহয় তিনিদিন চলি যায় আৰু মানে পৰীক্ষা থাকিলে তেনে অলপ পঢ়া পাতিত অলপ দিগদাৰ হয় না এহেলাম বাদ দিয়ক এতিয়া আমি গাছৰ ওপৰত উঠিম গাছৰ ওপৰত উঠি আমি আম খাম পঢ়িব পাৰি এনে উঠলি আৰু ভাল লাগে দিয়ক আমি গাছৰ ওপৰত উঠো আমৰ গাছৰ ওপৰত মোৰ এটা সৰু চাই ট্ৰী হাউচ আছে সেইটোৰ ওপৰত উঠিম আৰু আম খাম মানে মই ঘৰটো 1 বছৰ আগতে বনাইছোঁ स्मॉल सा हाउस है मेरा मैं फाइनली पहुंच गया ता बर्तमान मैं आमर गाছত आम बिचरी आছো ताने बाता बरगुन आहा नाय गाजेल रइदा ताने गोटे आम मान बसছি ओ देखछु এটা आम देखछु আমটো দেখछु খাবা লাগবো বৰ্তমান মই মোৰ স্থানত বহি ললো এই মাত্ৰ এটা আম পালো এই আমটো এটা খাওঁ वाह जिंदगी का टेस्टी है भाई तो खाता हूँ बर्तमान मोर आम चाम सब खाओ शेष हल इतना मुई एकदम और ऊपर उठी नाजारातो चाम आमार गाँवखान केने हेन तार माने गाछर ऊपर उठा शेष हल आम चाम खा सब शेष हल गা চা ধুলো কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ এতিয়া যাম মই পাথৰত ভাবে থাকে আপুনি গোটেইকেইটা ভিডিঅ'ত ই পাথৰতে যাই থাকে নহয় পাথৰত যে বহুত ভাল লাগে কিয় মই 2 মাহমান পাথৰত যাওঁৱে নাই এতিয়া মই পাথৰত মানে বানপানী হৈছে সেইকাৰণে পাথৰত যোৱা নাই আজি চাই লওঁ হালাতটো কেনে আনিছে পাথৰত বহুত বানপানী হৈছে কাৰণে চাইডৰ কাষে পানীয়ে ইভাগে পানী সিভাগে পানী ভাবছোঁ কি এই পানীত অলপ ষাঠি অলপ ভাল নেকি চাচোন ইমান কষ্ট কৰি কৃষকে খেতি কৰিছি ভগৱানে নকৰবা লাগে না আছে বানপানী ইভাগে বানপানী সিভাগে বানপানী কৃষকে কৰি কি খাব সেইকাৰণে ভাবছোঁ তাৰ ওপৰতে এটা ভ্লগ বনাই দিয়া ভাল আৰু মই হৈছোঁ এটা সৰু ইউটিউবাৰ মই দেখুৱাবা কি পাৰিম আমি যি নৰিয়া ভাবছোঁ সেইকাৰণে গাঁৱৰ বিষয়ে অলপ চলপ দেখুৱাম আৰু অলপ কিবাকে যাম মই পাছত চাই থাকোঁ যাই আছোঁ খেতি চাবা কিবাকে খেতি চব বাগে পানী ইয়াতে মই য'ত ঘূৰি আছোঁ ইয়াতে চব খেতিয়ে আছিল চব খেতি এতিয়া খেতিৰ চিনে নাই চব খেতি চিনে নহয় যেন এবাৰ খেতি কি হৈ গেল মৰি গেল এতিয়া হ'লে দেখাত কি কিবা নাযাওঁ মস্ত দ এতিয়া মই ঘৰত যাওঁ তাৰপিছত আহি পালোঁ মই বানপানীছেই এতিয়া বানপানী চোৱাৰ পাছত মই মাকৈ চাব যাম গাছৰ মাকৈ নহয় মই যে এটা নেক্সট ভিডিঅ'ত দেখুৱাইছিলোঁ আপোনাক মাকৈৰ খেতি আজি মাকৈটো কি কৰে আপুনি নিজে চাই ল'ব এই মাত্ৰ মই সেই জেগাটোত আহি পালোঁ এতিয়া মই চাম মাকৈখন বহুত মাকৈছে বহুতে মাকৈ এই মাখন মাকৈ মেলি দিছে চাৰিৰ কাষে মাকৈ ইমান মাকৈ পাইছে আমাৰ একদম পাছে এতিয়া পকপন খাব লাগিব চাওকচোন আৰু বহুত আছে ইয়াত বৰষুণ আহিব সেইকাৰণে এই চব মাকৈ চাকৈ বস্তাত ভৰাব আৰু কিমান মাকৈ আছে ভাববা নোৱাৰা মাকৈ আছে বহুত মাকৈ আছে ইয়াতে বহুতে মাকৈ আছে আৰু ইয়াতে মাকৈ এই গুড়া ইমান হ'ল গুড়া ইমান কাম নাই ইয়াৰ পৰা বীজ মাখান উলিয়াই দিছে এই বীজ মাখান উলিয়াই মাথা এইটা কৰিছে এইটা আৰু শুকাব লাগিব শুকাই মাথা মেচিনত আৰু পকপন কৰিব তাৰপিছত চিনেমা হলত যাব আৰু পুৰা খাই দিয়ক
বতৰটো তাৰমানে একদমেই বেয়া হৈছে সেইকাৰণে এতিয়া সোনকালে ঘৰতে যোৱা ভাল তে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব